পজ দে কি পজ দিম মই পজ দিব নাজানো দে ভালকে দিছ কৈ দিয়ক লাইক কমেণ্ট মাৰি দিবলৈ কৈ দিয়ক লাইক কমেণ্ট মাৰি দিবি মাৰি দিবি হেল্ল' গাইজ গুড মৰ্ণিং আৰু মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ভিডিঅ'টো আজি ক'লৈ যাম কি কথা আপোনালোক দেখাই আছোঁ শুই উঠি আহিছোঁ উঠি ডাইৰেক্ট ওলালৈ আপোনালোককো দেখাই আছোঁ ভিডিঅ'টো ক'লৈ যাম এইটো ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ সূৰ্য কিৰণ ওলাইছে আৰু ধুনীয়াকৈ দিছে ন 7টা বাজিছে হেল্ল' গাইজ আজি মানে ভাড়া এটা মাৰিবলৈ যাওঁ বুলি ভাবিলোঁ লগতে মই সেইটোতে আহিলোঁ ভাড়া মাৰিবলৈ বাকী আমি সেই ভাড়া মাৰোঁতে বোলো ভিডিঅ' এটা বনাওঁ ইয়াক নেদেখাব মানে ই অকণমান গাড়ী চলাত খেলি মেলি হোৱাৰ কাৰণে মোক লগত লৈ আহিছে আৰু আমি জেগাটো গ'লে যাম জেগাটো গ'লে যাম হা আমি ৰূপহীমুখত যাম ৰূপহীমুখত ভাড়া এটা ৰূপহীমুখত যাওঁ আপোনালোকে নাই দেখা যদি দেখাই দিম অলপ কেনেকুৱা জেগাটো ধুনীয়া জেগা বুলি কৈছে সেইকাৰণে জেগাটোলৈ যাওঁ আৰু সেইকাৰণে আহি গ'লোঁ মানে কি হ'ল কথা এটা মানে কি আমি আহি থাকোঁতে ছোৱালী দুজনী মানে আহি আছিলে চাইকেল লৈ ধুনীয়াকৈ সমানে আহি আছিলে দুজনী আমি গাড়ীখনতে ছাইডত মানে আহি পেলাই দুজনী হেণ্ডেলাৰ লগ লাগি বৰ বেয়াকৈ পৰি গ'ল স্কুলৰ ছোৱালী আৰু তেতিয়া মানে মই বোলে এবাৰ সৰুতে ময়ো তেনেকৈ পৰিছিলোঁ লগৰ লগত থাকিলে বেগডাল লাগি থৈছিলে কাৰণ নাহিব বাৰু তেনেকৈ সমানে মানে কেতিয়াবা ডাঙৰ দিগদাৰ হৈ যাব সেই ছোৱালী আৰু থাকোঁ সৰু ছোৱালী আছিলে সমানে আহি আছিলে সেইকাৰণে কথাটো বোলো কৈ দিওঁ আপোনালোকৰ ভিডিঅ'টো এতিয়া আহি ডিপু পাইছোঁহি আৰু ডিপুত তেল অলপ ভৰাই লওঁ আৰু বাকী ইয়াৰো অলপ ভাগৰ লাগিছে গাড়ী চলাই বাইকে আহিছে ময়ো অলপ সেইকাৰণে ময়ো চলাম এতিয়া অলপ আৰু এতিয়া ডিপুত তেলটো ভৰাই লওঁ ধুনীয়াকৈ এইটো সনামুখৰ ডিপু দেই ডিপুত তেলটো ধুনীয়াকৈ ভৰাই লওঁ এতিয়া হৈ যাব ঠেলাটো তেল ভৰাব লাগিছে নেকি বাপৰে এইখন কলেজ এখন পাইছোঁ কলেজখন কি দেখাই দিছে আপোনালোকৰ ৰ'ব এখন কি কলেজ দিশমুখৰ কলেজ এখন কোনোবা পঢ়ি আছে যদি জনাব ইয়াত আপোনালোকৰ কলেজখন দেখাই দিছোঁ অলপ বাহিৰৰ পাই আৰু ছোৱালীবোৰে বুলি ধুনীয়াকৈ চাইকেল লৈ আহিছে আগতে আমিও যাওঁ নহয় এনেকৈ ভাল লাগে এনেকৈ গৈ লগৰ হৈ কথা পাতি যাওঁ খুব ভাল যাওঁ ৰাতিপুৱা একো নোখোৱাকৈ আহি গ'লোঁ পুৱা এতিয়া ভোক চোক লাগিছে আৰু দোকান চোকানো নাই আগত সেইকাৰণে এয়া চাহ লৈ আহিলোঁ চাহাকৈ খাই লওঁ ধুনীয়াকৈ লাল চাহ মাথা টিঙিঙাই ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ ফাইনেলি গাইছ এয়া পাইছোঁহি ৰূপহীমুখ পাই গ'লোঁ ইয়াৰ পুৱা মুকলি আৰু মানে এতিয়া আমাৰ 9টা বাজি গ'ল পুৱা মানে কি ক'ব মানে বহুত টাইম লাগি গ'ল 1 ঘণ্টা 1.5 ঘণ্টামান টাইম লাগি গ'ল আহি পাই আৰু এতিয়া দাদা এজন আহিব মানে সেই দাদা এজন আহিলে আমি ধুনীয়াকৈ যাম ব্ৰহ্মপুত্ৰখন অকণমান দেখাই দিওঁ আপোনালোকৰ ওচৰৰ পৰা গুচি যাওঁ আপোনালোকৰ সেইফালে খাবলৈ নোসোমাই ইয়াত আহিব পাৰি কেনেকুৱা ৰাস্তাত আহিছোঁ দেখিছে নহয় কেনেকৈ আহিবলগীয়া হৈছে একো নহয় আকৌ ফাইনেলি গাইজ আমি আহি পাই গ'লোহি ৰূপহীমুখৰ পৰা ব্ৰহ্মপুত্ৰ কিনাৰত আছোঁ এতিয়া আৰু আপোনালোককো ভিডিঅ'টো বনাই আহিলোঁ অলপ দেখাবলৈ আৰু আপোনালোকৰ ভিডিঅ'টো কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো নতুন আহিলে আৰু আমি কামটো হ'ল বিশেষ একো নাই সেয়া নিবলৈ আহিছোঁ ইয়াৰ পৰা ৰূপহীমুখৰ পৰা আৰু দাদা দুজনক মাতিছোঁ এতিয়া তেওঁলোকে মানে উঠাই দিব আমাক গাড়ীত আৰু সেইকাৰণে আমি অলপ ৰখি দিছোঁ আৰু ব্ৰহ্মপুত্ৰ কিনাৰত গুচি আহিছোঁ আৰু পুৱা ৰ'দ হয় ইয়াত আৰু আপোনালোককো অলপ দেখাই দিছোঁ ব্ৰহ্মপুত্ৰ কিনাৰৰ পাৰটো আৰু চাই থাকিব পুৱা ওচৰলৈ গুচি গৈছোঁ ৰ'বা দেখাই দিছোঁ একদম এইফালেদি আহি সোমাই নগ'লে হ'ল এইবোৰ হা নাই সোমা সি আহিবলৈ ভয় কৰিছে সোমাই যাওঁ বুলি এতিয়া মই আহিলোঁ লগত মানে মই মানে তই বাচি থাক নোসোমা মানে মই অহাৰ পিছতে নামিছে মানে ভয় বহুত বেছি তাত মৰিবলৈ ভয় তাৰ ন ঠিকে আছে আহি যোৱা পুৱা দেখিছে নহয় একদম ব্ৰহ্মপুত্ৰ কিনাৰত আহি গ'ল আপোনালোকৰ কাৰণে আৰু ৰ'দ বহুত বেছি দিছে ন চকু মেলে খোৱা টুপি চপি লগাই আছোঁ কাৰণে আমাৰ মেল খাই গৈছে চকুটো নহ'লেতো একদম চকু মুখে থাকিব পজ দে কি পজ দিম মই পজ দিব নাজানো দে ভালকৈ 1 2 3 বস্তা বেলেগ দেহটো পাৰিলোঁ দে বস্তা অ'কে ধুনীয়া হৈছে নাযাবি সোমাই যাবি সোমাই যাবি বুলি কৈছে ন
গ'লে আকৌ সি মই উলিয়াবলগীয়া নাই আৰু মোবাইলটো খালি থৈ আহিবি দেই চলা মই যদি সোমাই যাওঁ যাই দেখিছে ন মই যদি সোমাই যাওঁ মোবাইলটো থৈ পেলাই আহিবি খালি মোবাইলটো লৈ পেলাই নাহিবি দেই এইডোখৰত কিমান দৰ নাজানো মানে সোমাই গ'লেও এইডোখৰ দ আগৰডোখৰ দ দেখা নাই নহয় জানো সাঁতুৰিব জানো টেনশ্যন ন টেনশ্যন এই ইমান দৰ নহয় তই এনেই ভয় পাই থাক হে চেঁচা পানী ধুনীয়া লাগিছে আহি যা গুচি যাবগৈ চাবি আৰু নহয় নেযাওঁ মই ব্ৰহ্মপুত্ৰ পানী পোৱা ঠাণ্ডা ইয়াত বোকা চোকা নাই আৰু নাই হ'ব কৰিয়ে থাকিবি নেকি হৈ গ'ল লিগাছ হৈ গ'ল ব্ৰহ্মপুত্ৰ কিনাৰত ফটো অলপ মাৰি আহিলোঁ অলপ পানী ধেমালি কৰি দিলোঁ সৰু আছিল না আৰু এতিয়া উঠি আহি গ'লোঁ লগৰজনো গ'ল গাড়ীলৈ এতিয়া ময়ো যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই আছে যদি ইমান দেৰিলৈকে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু মাৰি দিব আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আহি আছোঁ থেংক ইউ তই ক'ত গাড়ী লৈ আহিছে ডেঞ্জাৰ জেগাত গুচি আহিলোঁ কি কৈছে কি হ'ল কি গঁ আহিছে নেকি ভয় খুৱাই দিলে এইটো কি বুলি কয়নো এইটো খেৰ মানে মই ভাবিছিলোঁ ধান খেৰ বুলি নকয় এইটো কি বুলি কয় কহুৱা খেৰ বুলি কয় নেকি কহুৱা খেৰ আচ্ছা জি আহি গ'লোঁ এই পথাৰৰ মাজত দেখিছে ন পুৰা পথাৰ এখন পথাৰ মানে এইবোৰ কহুৱা বুলিয়ে কয় মই ভাবিছোঁ খেৰ বোলো ধান খেৰ নিবলৈ আহিছোঁ কিন্তু নহয় এইটো বেলেগ সাংঘাতিক খেৰ মানে এইটো কি বুলি কয় কহুৱা খেৰ বুলি কয় এইবোৰ মানে কাটি থৈ দিছে দাদাকেইজনে আমাক ভৰাই দিব গাড়ীত ধুনীয়াকৈ আমি গাড়ীখনত লোড কৰি লৈ যাম ধুনীয়াকৈ আপোনালোকৰ চাওক সেইবোৰ ধুনীয়াকৈ কাটি থৈছে এইফালে এগালমান এইবোৰ কাটি আপোনালোকে থৈ দিয়ে নেকি অঁ এইবোৰ ধুনীয়াকৈ কাটি মেলি থৈ দিছে দাদাকেইজনে অঁ এতিয়া লৈ যাম আৰু ইয়াৰ পৰা জাজিমুখ কিমান দূৰ হয় অঁ কিমান দূৰ বেছি দূৰ নহয় শুন 5 কিলোমিটাৰ মই এইফালেদি মানে নাৱত আহিছিলোঁ জাজিমুখলৈ এবাৰ আপোনালোকৰ হয় ইয়াতে নে বহুত দেৰি লাগি গ'ল তেতিয়া আহোঁতে আপোনালোকৰ আহিলোঁ জাজিমুখ পঞ্চায়ত মোক দেখিছে নি মই আহিছিলোঁ আৰু ফচি গ'ল গাড়ী দেখিছে না কেনেকুৱা ডেঞ্জাৰ জেগাত গাড়ী লৈ আহিছে কাটি থৈ দিছে দেখিছে নহয় আৰু ভিতৰলৈ সোমাই দিওঁ তাত ধান আছে ক'ৰ ভিতৰত এইবাৰ ধানো আছেগে নি ভিতৰত ধান হৈ থাকে জানো ইয়াত ধান হয় জানো ইয়াত তুমি গৈ পেলাই চোৱাচোন কেনেকুৱা ধান আহকচোন হয় সেইবিলাক পানী নহয় নেকি কিবা ইয়াত ইয়াত পানী নহয় নেকি পানী হৈ যায় ন তেতিয়া ধানটো কি হয় ধানটো আকৌ বেছি দিন ইয়াত নাথাকে নহয় অঁ আচ্ছা আচ্ছা ধান হয় ধানটো হয় মানে বেছি দিন নাথাকে খুব বেছি 3 দিন থাকে মানে 3-4 দিনতে নিব লাগিব ৰুই থ'লে 3-4 দিন নমৰে নহয় অঁ ধানবোৰ অঁ গম পাইছোঁ এই 4-5 বছৰ মানে খেতি কৰিব প্লেটফৰ্ম চিগাত দেখিছা নাই অঁ ডাঙৰ চিগা বহি ইয়াত বাঘ ওলাই নাই বাঘ ঘৰ এটা আছে ঘৰ এটা ঘৰ নে ঘৰ 3টা কি ঘৰ মানে গড় দৰেৰতো গড় মানে অঁ গড় 3টামান আছে তোমালোক দেখিছে প্ৰায় দেখি বাঘো আছে তেতিয়া কেলে নাথাকিব এইবোৰত বাঘ এইবোৰত আৰু মানুহ থাকিলে ৰাতি দিগদাৰ হয় ধান হয় নাচাওঁগৈ ওচৰত হয় মই ভাবিছোঁ জাজিমুখত ধান নহয় কি ৰূপহীমুখ কিন্তু ধান হয় ইয়াত জানা বহুত হয় ইফালে কিন্তু এইবোৰ আমি এতিয়া লোড কৰি আছোঁ ধুনীয়াকৈ কিন্তু ইয়াত বাঘ আছে কিন্তু দেই সঁচাকৈ বাঘ আছে বাকী গাইজ হৈ গৈছে লোড কৰি আছে আৰু আমি ধুনীয়াকৈ লোড শ্বুট কৰি আৰু ধুনীয়াকৈ ওলাই যাম আপোনালোককো ভিডিঅ'টো দেখাই দিলোঁ অলপ ক'ত আহিলোঁ কি কৰিছোঁ সি দেখিছে নহয় ক'ৰ পৰা আহি ক'ত আহিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিব তেতিয়া নেক্সট ভিডিঅ' বনাবলৈ আকৌ নেক্সট ভিডিঅ' আপোনালোক সকলোকে লগ পাম
কিন্তু মই আকৌ মাজত সোমাই আহিলোঁ দেখিছে। সেইকাৰণে নেক্সট ভিডিঅ' আকৌ লগ পাম। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ। অঁ এইবোৰ ন এইবোৰ কাৰোবাৰ মাটি নে যোনে দিনে কাটে এইবোৰ মাটি কাৰোবাৰ আপোনালোকৰ মাটি নে কি এইবোৰ এইবোৰ চব ম্যাদী মাটিহে ম্যাদী মাটি ন মানে যোনে দিনে এইবোৰ কাটি নিব নোৱাৰে এতিয়া আমি কাটিব পাৰোঁ কেলে এইটো হাবিয়ে হৈ আছে এইটো হাবি মানে এনে কাটো বুলি ক'লে কাটিব পাৰে হয় নাই অঁ তেনেকুৱা মানে ইয়াত মানে আপুনি কাটিছে বুলি কথা বেলেগো কাটিব বুলি কাটিব হয় নাই পাৰে অঁ গোটেই এৰিয়াটো কিমান আছে দেখিছে নাই অঁ কাটি শেষ কৰিবগৈ নোৱাৰে মানে ন এই বাৰিষাৰ আগততো এইবোৰ খেতি আছিলে অঁ এই চিকাটো নহাৰ আগত অঁ এনে ওচৰত খেতি কৰিছিলে মুকলি আছিলে যেতিয়া বাৰিষা হ'ল অঁ খেতি কৰিব নোৱাৰিলোঁ কওঁৱাই বাঁহ দিলে নহয় এতিয়া এইবোৰ কেনেকৈ নিয়ে মুঠাবোৰ মুঠাবোৰ বিকে নহয় আপোনালোকে কিমানকৈ বিকে এইটো 100-300 মানে 100 মুঠাত 300 টকা এইবোৰ হা 100 মুঠি 300 টকা হয় নাই সেইকেইজনৰ কাৰোবাক দৰকাৰ হ'লে নিব পাৰে 100 মুঠি 300 টকা বেছি দামো নহয় কিন্তু আহিবলৈ খালি বহুত দূৰ হৈ যায় মানে গাড়ীয়ে আনোতে দিগদাৰ বাকী নে ইয়াত মানে নিয়াটো ইমান প্ৰব্লেম নহয় হেৰিটোতকৈ মানে সস্তা হয় 100 মুঠি মানে মুঠিটো শকত দেখিছে নাই বহুত ডাঙৰ ডাঙৰ মুঠি অকণ দৰকাৰ হ'লে ক'ব কোনোবাই এইবোৰ দৰকাৰ হয় যদি এনেকুৱা মানে মোক ক'লেও হ'ল মই কণ্টেক্ট কৰাই দিম মোক দিব কিবা এটা দিলেও বেয়া ৰ'দ খালি ৰ'দ দেখিছে নহয় কলা পৰি গৈছোগৈ আৰু অঁ লাইক কমেণ্ট মাৰি দিব সেই দাদাই কৈ দিছে লাইক কমেণ্ট মাৰি দিবলৈ অঁ লাইক কমেণ্ট মাৰি দে কৈ দিয়ক লাইক কমেণ্ট মাৰি দিবলৈ কৈ দিয়ক লাইক কমেণ্ট মাৰি দিবি অঁ মাৰি দিবি এইটো গৰুৱে খায় নাই এইটো গৰুৱে খায় ন গৰু ম'হ অঁ আমাক এতিয়া কিবা খুৱাই নোখোৱাই পাৰ্টি কিবা এটা আমাক ইয়াত কিবা এটা খুৱাব লাগিছিল আপোনালোকৰ ইয়াত দাজি মোক আহিছোঁ আৰু কহি মোক আজিলৈকে মই 4 মাহ আহিলোঁ আজিলৈকে একো খোৱা আজি কিবা এটা খুৱাই দিয়ক ভিডিঅ'টো দেখাই দিম হা অঁ এই লগতো সাজ এখন খুৱাই দিয়ক মই সাজ নাখাওঁ বাৰু বুজিছা নাই সাজ এখনকে খুৱাই দিব বল দুটো দিবই নে 2000 টকা পে'মেণ্ট পাই গৈছে আৰু দেখিছে ন 100 কাটিছে আৰু এইবোৰ লুট চুট কৰি দিয়া 2000 টকা পে'মেণ্ট পাইছে এশতকৈ বেছি কি কৈ আছে গম পোৱা নাই দাদাকেইজনে খালি কেনেকৈ যাবি আমাক দম চম দি আছে নি আকৌ গাড়ী লৈ যাম কিমান দূৰ অকণমান জেগাও চাউল পাবি কেলে আমাৰ দাদাকেইজনে এতিয়া মানে আমাক কিবা এটা খুৱাব কি খুৱাই নাজানো দাদাকেইজনৰ ঘৰ আপোনালোকৰ ঘৰ যাব নে বেলেগলৈ ক'লৈ যাব অঁ আপোনালোকৰ ঘৰ দাদাকেইজনৰ ঘৰলৈও যাম ভিতৰতে ঘৰতে সমাপ্ত কৰিম অঁ চাংঘৰ দেখাই দিম দেখিলে চাংঘৰ দেখা নাই যদি কোনোবাই চাই ল'ব চাংঘৰ দেখাই আছোঁ আৰু এইফালে চাংঘৰবোৰ সাংঘাতিক মিচিঙৰ 11 টুপীয়া নি এনেই নক'ব লাজ পাম আকৌ অঁ 11 টুপীয়া নে কিবা বুলি কৈছে আপোনালোক দেখাই আছোঁ আহি গ'লোঁ চাংঘৰ পাই গ'লোঁ আহি দেখিছে নহয় চাংঘৰ উঠাই দিছোঁ এতিয়া ৰ'ব আপোনালোকক দেখাই দিছোঁ একো নাই ইয়াৰ পৰা নামি আহিছোঁ চাংঘৰ দিছে নাই চাংঘৰবোৰ দিছে নাই একেলগে ধেৰ থাকে মানে ঘৰ দুঘৰ চব ঘৰ মানুহ আপোনালোকৰ চব ফেমিলি দিছে নাই সেইবোৰ ফেমিলি খাতৰা লাগে আকৌ চাংঘৰত থাকি যাম চুপচাপ যাম দেই খেতি কৰি নাথাকোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ চাই থাকিব গুটিটো ক'ৰ পৰা আনে নে নিজে বনাই নে কি বনাই ন কিহে বনাই এইটো বনটো ক'ত পায় মানে এনেই গজি থাকে মানে নে কি বিচাৰিব লাগে ন সেইটো ঘৰত এনে বনটো কৰি ল'ব নোৱাৰি নি নিজে খেতি নোৱাৰে ন জংঘলত থাকে আপোনালোকে চিনি নাপায় তাত গুটি থাকি গ'ল আমাৰ মানে সেই বনটো 4-5টা নিছিলোঁ বন এটা দিয়ে ন মোক দিয়া হ'লে মই ঘৰত বনাই এইটো লৈ যাবিগৈ তুমি মানে 5 কেজি 6 কেজি চাউল বনাব পাৰিব 5 কেজি বনাব পাৰিব আপোনালোকে কেলৈ চিনি নাপায় বনটো চিনি পাওঁ চিনি পায় এজনে চিনি নাপাওঁ বুলি ক'লে যে মাইকী মানুহ 101টা দৰৱ হয় 101টা দৰৱ ন আচ্ছা আচ্ছা এইটো 101টা দৰৱ দি মানে বন দৰৱ দি পেলাই মিলে বন দৰৱ নহয় এইটো বন হয় নাই এইটো ভালে ইমান বেয়া নহয় মানে এফেক্ট নকৰে মানে আনি উন্না মানে কিনো
হ'ব আৰু কৈ দেখোন আনিম নামা নেকি এই সীমন্ত দিবি আনিম নামা নেকি সেই সীমন্ত দিবি হা সীমন্ত জানা কিনো আনিম হ'ব দিয়ক পিছবিলাক দিবি ফাইনেলি গাছ আমাৰ হৈ গ'ল চাহ তাহ খালোঁ আৰু আহিলোঁ আৰু আলহী শুশ্ৰূষা কৰিলে ধুনীয়াকৈ এইবোৰ দেখাই দিছোঁ অলপ চাংঘ ভাল লাগে থাকিব ওপৰত বহি থাকি দেখাই দিছোঁ দেই চাংঘ চব ঘৰৰ মানুহ বুজিছে নাই অকণি ঘৰ খালি এতিয়া মানুহবোৰ নাই মানে ঘৰৰ বেছিভাগ চব কামত গুচি গৈছে বাকী এতিয়া আমি গাড়ীত থোংগে ধুনীয়াকৈ হেল্ল' গাইজ ফাইনেলি আমি পাই গ'লোহি আহি মানে এইটো এতিয়া কোনোবা আহিব আহি পেলাই নমাবহি আৰু ভিডিঅ'টো বিশেষ বহাই নাথাকোঁ ইয়াতে সমাপ্ত কৰিম আৰু কোনোবাই যোনে চাই আছে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইবোৰ যোনবোৰ আনিছে সেইবোৰ ইয়াত ব্ৰইলাৰ ফাৰ্ম বনাই আছে মানে ব্ৰইলাৰ ফাৰ্মত লগা হ'ব এইবোৰ ব্ৰইলাৰ ফাৰ্ম বনাই আছে ধুনীয়াকৈ ইয়াত ব্ৰইলাৰ ফাৰ্মত লগাব আপোনালোকৰ কোনোবা দৰকাৰ হ'লে লগাব পাৰে এনেকৈ ব্ৰইলাৰ ফাৰ্মত এইবোৰ ধুনীয়া কামত আহি যায় ইটো সেয়াতকৈ ভাল মানে আৰু থেংক ইউ জয় অসম